আৰমানৰ আজি ক্লাছ টেষ্ট আছে আৰু সেইকাৰণে মই তাক সোনকালে ৰেডি কৰি মেলি ওলাই দিছিলোঁ, কিন্তু বৰষুণ দি থকাৰ কাৰণে অলপ দেৰি বহিলে আৰু কৈ আছে মামী মোক ডিম বইল কৰি দিয়া। আৰু এয়া লৰালৰিকৈ আকৌ ডিম বইল কৰি দিলোঁ, যিহেতু অলপ সময় সি বহিবই, যিহে বৰষুণ দিছে নেৰানেপেৰাকৈ, কমিবলৈ নামেই লোৱা নাই। আৰু সেইকাৰণে পটককে ডিম বইল কৰি দিলোঁ আৰু ইয়াত দেখিছেনে টপটপাই খাই আছে। আৰু আজি মই ৰাতিপুৱা ব্ৰেকফাষ্টত বইল কৰা নাছিলোঁ। যেতিয়া ল'ৰাৰ স্কুল যাবলৈ সময় হয় আৰু মানুহজনৰ অফিচলৈ যাবলৈ সময় হয়, সেই সময়খিনিতে বৰষুণ দিবই আৰু মেলি বৰষুণ দি থকাৰ কাৰণে যাবই পৰা নাই। এয়া এনেকৈ টাইম পাছ কৰি আছে। মানে যেতিয়া প্ৰথম নাৰ্চাৰীত লৈ গৈছিলোঁ, সেই এসপ্তাহ ইমানেই কষ্টকৰ আছিলে মোৰ কাৰণেও আৰু তাৰ কাৰণেও। সিও মানে মোৰ লগতে থাকিবলৈ বিচাৰে আৰু মোৰো এনেকুৱা মানে অভ্যাস হৈ গৈছিলে, স্কুলত যেতিয়া এৰিবলৈ যাওঁ সেই সময়খিনি ইমানেই বেয়া লাগে। কিন্তু লাহে লাহে সি যেতিয়া নিজে একদম ফূৰ্তিত স্কুললৈ যাবলৈ ধৰিলে, তেতিয়াৰ পৰা মোৰো মনটো কিবা এটা ভাল লাগিবলৈ ধৰিলে। আৰু ভাল যেতিয়া জন্ম হৈছিলে তাৰ বাবে এসপ্তাহমান আগত যাবলগীয়া হৈছিলে ক'ত জানেনে, কিমিন। তাৰ যেতিয়া এপইণ্টমেণ্ট লেটাৰ আহিছিলে চাকৰিৰ আৰু ট্ৰেইনিঙত জইনিং কৰিব লাগিব বুলি, এসপ্তাহমান আগত উপায় নাই যাব মানে লাগিবই বুলি তেতিয়া মানুহজন গ'লগৈ। আৰু তাৰপিছত ল'ৰাও জন্ম হ'ল, সি চাবলৈ নাপালে। তাৰপিছত একেবাৰে লগ পাইছে 4 মাহ পিছত মই মাৰ ঘৰত গৈছিলোঁ। তেতিয়া সি যেনেকৈ নহওক এঘণ্টা সময় লগৰবোৰক কৈ মেলি লুকাই মেলি আহিছিল। আৰু সেই সময়খিনিৰ এয়া কপি এটা মই তুলি থৈছিলোঁ ফটো। আৰু জানেনে ইয়াত একেবাৰে মানুহজন শুকাই খিনাই অৱস্থা নাছিলে তেতিয়া ট্ৰেইনিঙত, মানে ইমানেই ট্ৰেইনিং কৰাই সিহঁতক। এইটো একেবাৰে যিসকল মানে ট্ৰেইনিং চেণ্টাৰত গৈছে তেওঁলোকেহে বুজি পাব। আৰু সেইখিনি সময় সিহঁতৰ বহুত কষ্টৰ সময় থাকে। আৰু তেতিয়াও যে ল'ৰাক চাবলৈ সি এনেকৈ আহিছিলে লুকাই মেলি, আৰু সেই আধা ঘণ্টা সময়খিনি কেনেকৈ যে চকুৰ আগত পাৰ হৈ গ'ল, ল'ৰাক কোলাত লওঁতে লওঁতে উভতি যোৱাৰ সময়ত মানুহজন মোৰ চকুৰে হৰহৰাই পানী পৰিছিলে। পাৰ হৈ গ'ল, কিন্তু ৰৈ গ'ল জানেনে, ল'ৰা ছোৱালী হোৱাৰ পিছত 2টা বছৰ এজনী মাকৰ কাৰণে বহুত কষ্টকৰ থাকে। এনেও ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাটো কষ্টই হয়, কিন্তু প্ৰথম যিটো 2টা বছৰ একদম ল'ৰা ছোৱালী সৰু থাকে, আৰু সেইখিনি সময়ত মাকজনীৰ মানে প্ৰথম এনেকৈ মানে চেঞ্জ হৈ যায় লাইফটোত। আৰু সেইখিনি সময়ত মানুহজনৰ যদি ছাপোৰ্ট নাপায় নহয়, মানুহজনে একেবাৰে ভাগি পৰে। আৰু সেই সময়খিনিত কিন্তু মানুহজনে মোক বহুত ছাপোৰ্ট কৰিছিল। আৰু মই ভাবোঁ এনেকৈ প্ৰত্যেকজন হাজবেণ্ডে তাৰ ৱাইফক সেই সময়খিনিত অন্তত ছাপোৰ্ট কৰিব লাগে। এবছৰ সময় ট্ৰেইনিঙত থকাৰ পিছত ল'ৰাক যেতিয়া লগ পাইছিলে মানুহজনে, মোৰ মানে এনেকুৱা এটা ভাৱনা আছিলে ল'ৰাৰ প্ৰতি ইমান মৰম নাথাকিব নেকি বাপেকৰ, কাৰণ জন্মৰ পৰাই পোৱা নাছিলে। কিন্তু মোৰ এই ভাৱনাটো মানুহজনে একেবাৰে ভুল বুলি প্ৰমাণিত কৰিলে, কাৰণ